নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে আসাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি 2012ত হৈ যোৱা আসাম টেটৰ কুৱেশ্যন পেপাৰৰ পৰিৱেশ অধ্যয়নৰ 12টা প্ৰশ্ন লৈছোঁ আৰু এই 12টা প্ৰশ্নৰ আমি প্ৰশ্নসমূহৰ উত্তৰসমূহ একেলগে আলোচনা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আৰু এই ভিডিঅ'টো এই প্ৰশ্নকেইটা এই কাৰণে লৈছোঁ কাৰণ আপোনালোকে অনুমান কৰিব পাৰিব যে 2019ত কেনেধৰণৰ কুৱেশ্যন পেপাৰ হ'ব পাৰে। ইয়াৰে প্ৰথম প্ৰশ্নটি হৈছে অসমত পৰিৱেশ সম্বন্ধীয় প্ৰধান সমস্যা হৈছে, অপশ্যন দিয়া আছে 4টা। ইয়াৰে এটো দিয়া আছে বানপানী, বি দিয়া আছে ভূমিক্ষয়, চি দিয়া আছে নিৰ্বনীকৰণ, ডি দিয়া আছে ওপৰৰ সকলো। আৰু আপোনালোকে অনুমান কৰকচোন ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব পাৰে। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হৈছে ডি, ওপৰৰ সকলোকেইটা। 2 নম্বৰ প্ৰশ্নটি হ'ল কেনেধৰণৰ খাদ্যই খাদ্যনলী পৰিষ্কাৰ ৰখাত সহায় কৰে। ইয়াৰে 4টা বিকল্পৰ প্ৰথমটো দিয়া আছে এ আহযুক্ত, বি দিয়া আছে স্নেহ পদাৰ্থ জাতীয়, চি দিয়া আছে প্ৰটিন জাতীয় আৰু ডি দিয়া আছে শৰ্কৰা জাতীয়। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হৈছে আহযুক্ত। আৰু আহযুক্ত খাদ্য আপোনালোকে জ্ঞাতাৰ্থে জনাওঁ যে আহযুক্ত খাদ্য হৈছে মাকৈ, মূলা এই ধৰণৰ খাদ্য আহযুক্ত খাদ্যৰ ভিতৰত পৰে। 3 নম্বৰ প্ৰশ্নটি হৈছে কি খাদ্য গৰু ম'হৰ কাৰণে উত্তম। ইয়াৰে এ দিয়া আছে তুঁহগুৰি, বি দিয়া আছে কলগছ, চি দিয়া আছে শুকান খেৰ আৰু ডি দিয়া আছে ইউৰিয়া। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে চি, শুকান খেৰ। 4 নম্বৰ প্ৰশ্নটি হ'ল কিহৰ অভাৱত মানুহৰ পুষ্টিহীনতা ৰোগ হ'ব পাৰে। ইয়াৰে এ দিয়া আছে খাদ্যপ্ৰাণ, বি দিয়া আছে সুষম আহাৰ, চি দিয়া আছে শৰ্কৰা, ডি দিয়া আছে প্ৰটিন। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে সুষম আহাৰ। অৰ্থাৎ সুষম আহাৰটোত গোটেইকেইটা উপাদানে থাকে, ভিটামিন, শৰ্কৰা, প্ৰটিন এই গোটেইকেইটা উপাদান লগ হৈ সুষম আহাৰ হয়। 5 নম্বৰ প্ৰশ্নটি হৈছে কি বস্তুৰ জৈৱ বনমন নহয়, অৰ্থাৎ মাটিৰ লগত মিলি নাযায় বা পচন নহয়। ইয়াৰে এ দিয়া আছে পলিথিন, বি দিয়া আছে কাগজ, চি দিয়া আছে সাৰ আৰু ডি দিয়া আছে পৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে পলিথিন, অৰ্থাৎ পলিথিন পচন নহয়। আৰু আমি পাৰিলে পলিথিন ত্যাগ কৰিব লাগে আৰু ত্যাগ কৰি পলিথিনৰ বিষয়ে আমি জানিব লাগে যে কেনেধৰণৰ বেমাৰ হ'ব পাৰে পলিথিনৰ পৰা। গতিকে এইবিলাক আমি ত্যাগ কৰিলে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যথেষ্ট সহায়ক হ'ব। আৰু 6 নম্বৰ প্ৰশ্নটিৰ ফালে আমি আগবাঢ়োঁ। 6 নম্বৰ প্ৰশ্নটি হৈছে পানীৰ যোগেদি সংক্ৰমণ হোৱা এবিধ ৰোগ হৈছে, এ দিয়া আছে টাইফয়েড, বি দিয়া আছে ইনফ্লুৱেঞ্জা, চি দিয়া আছে কেঞ্চাৰ আৰু ডি হৈছে ৰক্তহীনতা। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে এ, অৰ্থাৎ টাইফয়েড আমাৰ বেমাৰ পানীৰ কাৰণে হয়। 7 নম্বৰ প্ৰশ্নটি হৈছে উদ্ভিদৰ কাৰণে কোনবিধ মাটিৰ সংমিশ্ৰণ উত্তম। এ দিয়া আছে বালিচহীয়া, হিউমাছ আৰু শিলগুটি, বি দিয়া আছে বালিচহীয়া আৰু শিলগুটি, চি দিয়া আছে আলতীয়া আৰু শিলগুটি, ডি দিয়া আছে বালিচহীয়া, হিউমাছ আৰু আলতীয়া। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে ডি, বালিচহীয়া, হিউমাছ আৰু আলতীয়া। অৰ্থাৎ এই তিনিটা উপাদান যদি মাটিত থাকে তেতিয়াহ'লে তাত খেতি যথেষ্ট পৰিমাণে ভাল হয় আৰু খেতিয়কে লাভান্বিত হ'ব পাৰে। 8 নম্বৰ প্ৰশ্নটি হৈছে কিহৰ দ্বাৰা জীৱসমূহৰ সংখ্যা, প্ৰকাৰ আৰু ভিন্নতা বুজোৱা হয়। ইয়াৰে এ অপশ্যন দিয়া আছে প্ৰাণী বৈচিত্ৰ্য, বি দিয়া আছে উদ্ভিদ বৈচিত্ৰ্য, চি দিয়া আছে জৈৱ বৈচিত্ৰ্য আৰু ডি হৈছে পৰিস্থিতি বৈচিত্ৰ্য। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে চি, জৈৱ বৈচিত্ৰ্য। 9 নম্বৰ প্ৰশ্নটি হ'ল কোন চনত পৰিৱেশ সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ এ দিয়া আছে 1986 চন, বি দিয়া আছে 1980 চন, চি দিয়া আছে 1981 চন, ডি দিয়া আছে 1988 চন। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে এ, 1986 চন। 10 নম্বৰ প্ৰশ্নটি হৈছে সোণালী বান্দৰ কি প্ৰকাৰৰ প্ৰাণী। এ দিয়া আছে নিশ্চিহ্ন, বি দিয়া আছে সংকটাপন্ন, চি দিয়া আছে জনপ্ৰিয়, ডি দিয়া আছে গুৰুত্বপূৰ্ণ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে বি, সংকটাপন্ন। এইবাৰ আমি 11 নম্বৰ প্ৰশ্নটিৰ ফালে আগবাঢ়োঁ। ঘৰুৱা আৱৰ্জনাৰ পৰা কেঁচুসাৰ তৈয়াৰ কৰাত সহায় কৰে। ইয়াৰ এ দিয়া আছে পতংগই, বি দিয়া আছে ভাইৰাছে, চি আছে কেঁচুৱে আৰু ডি আছে ভেঁকুৰে। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে কেঁচুৱে আৰু কেঁচু হ'ল খেতিয়কৰ পৰম বন্ধু। 12 নম্বৰ প্ৰশ্নটি হৈছে নিম্নলিখিত কোনটো পৰিৱেশৰ জৈৱ কাৰক হয়, তাৰমানে ইয়াতে সুধিছে। ইয়াৰে এ দিয়া আছে উৎপাদক, বি দিয়া আছে উপভোক্তা, চি দিয়া আছে বিয়োজক আৰু ডি দিয়া আছে ওপৰৰ সকলো। ক্ষমা কৰিব, এইটোত বৰ্গজ হ'ব লাগে, উদ্দেশ্যটো বৰ্গজ হ'ব লাগে। আৰু ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে গমেই পায়, ওপৰৰ আটাইকেইটাই হ'ব উৎপাদক, উপভোক্তা, বিয়োজক এই গোটেইকেইটাই থাকিব। আৰু আপোনালোকক জ্ঞাতাৰ্থে জনাওঁ যে পৰিস্থিতি তন্ত্ৰৰ এটা উত্তম উদাহৰণ হৈছে পুখুৰী। আৰু এই পুখুৰীত
উপভোক্তা, উৎপাদক, বিয়োজক এই গোটেইবিলাকে থাকে। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাব। ভিডিঅ'টো যদি আপোনালোকে আমি যদি ভাল সঁহাৰি পাওঁ, তেনেহ'লে 2012 হৈ যোৱা আসাম টেটৰ পৰীক্ষাৰ পৰিৱেশৰ বাহিৰে বেলেগ বেলেগ বিষয়ে আমি প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, আৰু নতুনকৈ যিসকলে এই ভিডিঅ'টো আমাৰ নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু কিবা যদি ইয়াৰ বিষয়ে যদি আৰু আগন্তুক কিছুমান ভিডিঅ' আমি যিবিলাক দিছোঁ সেই ভিডিঅ'বিলাক চাবৰ কাৰণে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, সেইবিলাকত গৈ আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব। ধন্যবাদ।